পুনৰ ৰাজ্যত সংঘটিত হৈছে এক শিহৰণকাৰী ঘটনা। মাজুলীৰ নাও দুৰ্ঘটনাৰ পাছতেই পুনৰ এইবাৰ ব্ৰহ্মপুত্ৰত 19 জনৰ সৈতে ডুব গ'ল এখন নাও। 29 জনৰ ভিতৰত এতিয়াও 10 জন সন্ধানহীন হৈ আছে বুলি জানিব পৰা গৈছে। ধুবুৰীৰ পৰা ফুলবাৰীৰ সংযোগী দলং নিৰ্মাণৰ কাম চলি থকা আইৰণ জংঘলৰ ব্ৰহ্মপুত্ৰৰ নৈত সংঘটিত হৈছে এই দুৰ্ঘটনা। চৰকাৰী তথ্য অনুসৰি দুৰ্ঘটনাৰ সময়ত নাওখনত মুঠ 29 গৰাকী যাত্ৰী আছিল, যাৰ ভিতৰত প্ৰায় 9 জনৰ পৰা 10 গৰাকী যাত্ৰী সন্ধানহীন হৈ পৰে। সেই সন্ধানকাৰী লোকসকলৰ ভিতৰত আছিল ধুবুৰী জিলাৰ চক্ৰ বিষয়া সঞ্জু দাস। সঞ্জু দাসৰ বৰ্তমানলৈ কোনো সন্ধান লাভ কৰা নাই উদ্ধাৰকাৰী দলে। চক্ৰ বিষয়াৰ নেতৃত্বত যোৱা দলটোত আছিল চক্ৰ বিষয়া সঞ্জু দাস, লাট মণ্ডল নমেশ উদ্দিন আৰু ASDM ফিল্ড অফিচাৰৰ লগতে স্থানীয় গাঁওবাসীসকল। ব্যুৰো ৰিপৰ্ট আছাম 24।